পনীৰ বনাম বুলি ক'লে তো মানে তাই মানে চাহি পনীৰ বনাব এতিয়া আমি মানে চাহি পনীৰ দেখাম our YouTube channel Anshu Ragina Creation. আজি আপোনালোকলৈ এটো ব্লগ বাৰ ঘৰৰ পৰা বাৰ ঘৰত কোন কোন থাকে কোনে কোনে কি কৰে কি কৰিছে এইবিলাক দেখাম বুলি ভাবিলো আজি আৰু এতিয়া ৰাতি কেইটা বাজিছে 9টা বাজিলে 9 বাজি 5 মিনিট গৈছে 9টা বাজিলে সৰি মই গমেই পোৱা নাই এতিয়ালৈকে 9টা বাজিলে তো ভাবিলো এনেই ফটককে ভিডিঅ'টো দেখাওঁ কোন কোন আছে আপোনালোকক লগকেইটা দেখাব পাৰিম আজি মানে আমাৰ মানে ধুনুলিয়ে আজি চাহি পনীৰ বনাম বুলি ক'লে তো মানে তাই মানে চাহি পনীৰ বনাব এতিয়া আমি মানে চাহি পনীৰ দেখুৱাম অকণমান তো মানে আমি মানে এটা ভিডিঅ' এটা কৰি থ'ম বুলি ভাবিলোঁ এতিয়া আপোনালোকক আহকচোন দেখাওঁ তাইনো কেনেকৈ চাহি পনীৰ বনাই পানীৰ হৈ গৈছে মোৰ ৱৰ্ডবোৰ মানে খেলি হৈ গৈছে আৰু এইজনী হৈছে আমাৰ ধুনুলি খানা বনোৱাৰ মানে চাহি পনীৰ বনাব চাহি পনীৰ নতুনকৈ বাৰ ঘৰলৈ আহিছোঁ বায়ে আমাক খুৱাব লাগে কিন্তু কি কৰিছে জানেনে এই এইবোৰ মিছা কথা এইবোৰ একদম ঠিক বনাবলৈ চাইছে একদম সাংঘাতিক মিছা কথা কৈছে মই নাই দিয়া তাই নিজেই বনাব বুলি ক'লে সেইকাৰণে মই বনাবলৈ দিলোঁ এয়া আমাৰ গান বাজি গৈছে এয়া প্ৰেম পাকঘৰত প্ৰেম এইখনত চাহি পনীৰ বনাবা ভাজি চাহি পনীৰ নহয় এইটো এয়া বিলাহী এয়া কি আছে আলু ইয়াত পনীৰ আছে এয়া তাই পিঁয়াজ দি থৈছে এয়া বনাইছে এইটো পাকঘৰ কিটচেন আমাৰ চুম্পী বাই ধুনীয়াকৈ সজাই থৈছে এতিয়া মানে মই মানে কাঠবিলাক মানে চিৰি কৰিছোঁ আমাৰ ইনু বেবী ঠাণ্ডা হৈ ঘূৰি ফুৰে মনে মনে কাকো একোৱে নকৰে ঠাণ্ডা হৈ ঘূৰি ফুৰে পাপা আহকচোন পাপাৰ মুখেৰে কিছু কথা জানো এতিয়া আমি বৰ্তাৰ লগত কথা পাতিম লকডাউনটো মানে কি আৰু আমাৰ ব্যৱসায় কৰা মানুহ মোটামুটি আমাৰ ভালেমান দিন বহুত বেয়া আছিলে এতিয়া বাৰু দোকান বজাৰবোৰ 5 বজালৈকে খোলাই দিছে 5 বজাৰ পৰা আমনি লাগে আৰু হয় টিভি চাওঁ বৰশী বাওঁ তেনেকুৱাবোৰ কৰি সময় কটাই আছোঁ আৰু তাৰপিছত এয়া নতুনকৈ বোৱাৰীও আহিছে বোৱাৰীয়ে ধুনীয়াকৈ ঘৰখন সজাব জানিছেনে নাই সেইটো
ধুনীয়াকৈ মানে ভাজিব পাৰিছোঁ নেজানিলেও শিকাই বুজাই ল'ব লাগিব আৰু উপায়টো নাই তাকে ধৰাচোন সৰু ছোৱালী আজিকালি ছোৱালীহে আৰু নজনাটো শিকাই ল'ব লাগিব বা নজনাটো শিকিবও লাগিব ঠিকে আছে মোটামুটি একো ক'বলগীয়া নাই ফালৰ পৰা ৰাতিপুৱা আপুনি কেইটা বজাত দোকান যায়? ৰাতিপুৱা মই 7টাত যাওঁ বৰ্তমান যিটো পৰিস্থিতি সেই পৰিস্থিতিটোত আপুনি কি ক'ব খোজে কেনেকৈ কৰিলে মানে বৰ্তমান পৰিস্থিতি মানে অতি ভয়ানক আৰু দুখ লগা মানে যিখিনি গভৰ্ণমেণ্ট চাকৰি আৰু তেখেতলোকে বাৰু ধৰাচোন দৰমহাও পাইছে পেঞ্চনো পাইছে ৰিটায়াৰ মানুহৰ এই মধ্যম শ্ৰেণীৰ যিখিনি মানুহ আমি ব্যৱসায় কৰা মানুহ কাৰণে আমি প্ৰেক্টিকেলি তাৰমানে আমি বুজি পাইছোঁ মানুহ কেনেকৈ চলিছে আজি কোনোবাই হয়তো জমা কৰা পইচা ভঙা পইচালৈকে আনি দোকানৰ পৰা মানে আমাৰ বস্তু বাহানি কিনিবলগীয়া হৈছে আমি অত্যন্ত কষ্টত চলিছোঁ উপায়ো নাই কোনো ফালৰ পৰা মানে হেৰি নাই স্কোপ নাই তাৰমানে এতিয়া ধৰা চৰকাৰেও ধৰা ক'ভিডৰ কাৰণেই ধৰাচোন বস্তুটো যেনেকৈ হেৰিটো কৰিছে চকীবিলাক দি আছে আৰু তেনেকেই ধৰা বস্তুটো আমাৰ পাব্লিকেও মানিছে মানি পেলাই ধৰাচোন এয়া বঙহৰদেউ আহকচোন তেওঁৰ মুখে জানো কিছু কথা এয়া আমাৰ জিজু মৰমৰ জিজু জিজুলে এটা প্ৰশ্ন কৈছে মানে প্ৰশ্নটো হৈছে আপুনিতো অভিনয় জগতৰ লগত জড়িত আছিলে তাৰপিছত এতিয়াতো লকডাউনৰ কাৰণে ঘৰতে আছে ঘৰত এতিয়া কেনেকৈ আছে সময়খিনি কেনেকৈ কটাইছে একচুৱেলি ক'বলৈ গ'লে আজি 2 বছৰে হ'ল ঘৰত থকা 2020 চনৰ মাৰ্চৰ 14 তাৰিখে ঘৰলৈ আহিছোঁ তাৰপিছত যি ঘৰলৈ আহিলোঁ আৰু সেইদৰো বন্ধ হ'ল সেইটো মুহূৰ্ত তাৰপিছত ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত সেইটো বছৰ তেনেকৈ গুচি গ'ল যোৱাটো বছৰ মানে এইটো বছৰ হেৰি প্ৰথম ভাগতেই মই কিমান ধৰণৰ থিয়েটাৰলৈ আশা কৰি থাকোঁ থিয়েটাৰৰ অৱস্থা বহুত বেয়া চবেই জানে সকলোৱে জানে মোৰে যিটো অৱস্থা হ'ল বহুত ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰী তেওঁলোকৰ নিজৰ প্ৰফেশ্যনটি বেলেগ বৃত্তি অৱলম্বন কৰিছে এতিয়া মোৰ ক্ষেত্ৰতো হ'ল কি মই তেনেকৈ এতিয়া বৰ্তমান এটা কোম্পানীৰ লগত জড়িত হৈ আছোঁ মাৰুতি চুজুকি নেক্সা এই তেনেকৈ এডভাৰটাইজ এটা পালোঁ ফেচবুকত এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পিছত আজি এবছৰৰ ওচৰা ওচৰি হ'ব হ'ল সেইটো কোম্পানীৰ লগত মই জড়িত তথাপিও এতিয়া অভিনয়ৰ প্ৰতি এটা টান আছিল অভিনয়ৰ প্ৰতি এটা বেলেগ আছিলে কিবা এটা কিন্তু ক'লে এতিয়া বেয়া লাগে বেলেগ মন্ত্ৰ মাতিবলৈ বাধ্য বেলেগ এখন জগতত ভৰি দিছোঁ তথাপিও কামেই আৰু সদায় মানুহৰ এতিয়া যিটো পৰিস্থিতি হৈছে মানুহৰ জীৱনৰ মানে মানুহৰ জীৱনৰ কিছুমান খলা বমা থাকে মোৰ জীৱনটো তেনেকুৱা হ'ল বুলি মই ধৰি লৈছোঁ কিন্তু মানুহে সদায় যিটো কথা চিন্তা কৰিব লাগে থিয়েটাৰৰ লগত মই জড়িত হৈ আছোঁ আজি মোৰ থিয়েটাৰখন নাইকিয়া হ'ল কিন্তু মোৰ জীৱনটো শেষ বুলি ভাবি ল'ব নালাগে প্ৰত্যেক কামৰে শেষত যিকোনো বস্তু এটা শেষ তাৰ পৰাহে কোনো আৰম্ভ হৈছিল মোৰ জীৱনটো তেনেকুৱাই মোৰ অভিনয় থিয়েটাৰৰ জগতখন মোৰ শেষ হ'ল মই আৰু থিয়েটাৰ নাযাওঁ সেইটো মই অফিচিয়েলি অলৰেডি ডিক্লেৰেশ্যন কৰি দিছোঁৱেই মোক ছ'চিয়েল মিডিয়াত কিন্তু এইটো নহয় যে মই অভিনয় এৰি দিম অভিনয় তেজত আছে অভিনয় কৰি যাম এমেচাৰ আছে খোলা তেনেকৈ সৰুৰ পৰাই তেনেকৈ অভিনয়ৰ লগত এমেচাৰ পৰাই লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ হৈছিলে বিয়া বিয়া হোৱা বেছি দিনটো হোৱা নাই বিয়া হোৱা বেছি দিন হোৱা নাই
বিয়া এখন ঠিক হোৱা কিন্তু দিন হ'ল 2015 চনত মই থিয়েটাৰলৈ গৈছোঁ 15 পিছত তেনেকৈ মনৰ মিলন হ'ল হোৱাৰ লগে লগে মই প্ৰথম মাক কৈছিলোঁ মাক কোৱাৰ লগে লগে লাহে লাহে লৈ তেওঁৰ লগত তাত কোৱাৰ লগে লগে লাহে লাহে দুখন ঘৰৰ প্ৰতি এটা হেৰি হ'ল কথা বতৰা চলিল তেনেকৈ বিয়াও ঠিক হ'ল আজি বিবাহ পাশত আবদ্ধ হ'ল তেনেকৈ জীৱন কবি মোৰ নাম মনলৈ অহা কথাবোৰ কলমেৰে নিলিখো ডাইৰেক্ট কৈ দিওঁ অন্যে দেখি সহ্য কৰিব নোৱাৰো এইটো মোৰ বেমাৰ আৰু মই ভাবো এই বেমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ গাত থকাটো উচিত বহুত ৰাতি হ'ল এতিয়া আমি ভাত খাই উঠিলোঁ এতিয়া প্ৰায় 11:30 বাজিবলৈ আৰু 10 মিনিটমান আছে বহুত ৰাতি হ'ল ভাত খোৱা আমাৰ হৈ গ'ল আজিলৈ ইমানতে আমি সামৰণি মাৰিছোঁ এইটো ব্লগৰ পৰা বিদায় মাগোঁ আৰু এটা নেক্সট ব্লগ লৈ বা আৰু এটা কিবা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম অতি সোনকালে আহিম আৰু আজি ভাত খাই মেলি আমি এতিয়া শুম বিচনা চিচনা পাৰি মেলি ৰেডি আৰু এতিয়া শুমগৈ আৰু গতিকে আজি আপোনালোকৰ পৰা বিদায় লওঁ গতিকে এতিয়া বাই বাই আৰু এটা কথা আপোনালোকক কৈ দিওঁ ভিডিঅ'টো চাইছে প্লিজ লাইক কৰিব প্লিজ কমেণ্ট কৰিব খুব ধুনীয়া ধুনীয়া ভিডিঅ'টোত দিয়া হ'ল ধেমালি আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাক সহায় কৰিব মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ সহায়ৰ অবিহনে এইটো কেতিয়াও নহয় আমাক আগবাঢ়িবলৈ আপোনালোকে ইমানখিনি কৰিব লাগিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ বাই বাই এতিয়া এখন মিঠা পান খাই লওঁ বৰ্তাই আনি থৈছিলে মোৰ মতে আমাৰ খুব ধুনীয়া বৰ্তাৰ দোকানৰ পান মিঠা পান এতিয়া মোক বাই দিছেহি এতিয়া আমি খাই লৈ পিনে খাই লৈ ধুনীয়াকৈ টিপটপ হৈ যাওঁ বাই বাই